ওকে আমি কি শিকিম আজি ছখন ছখন বুলি কওঁতে সাধাৰণতে আমি ইয়াত দুটা লিখিছোঁ ছখন বুলি ক'লে আমি ইয়াত পাম যে সবাদ ছখন এটা হ'ল অবাদ আৰু এটা হ'ল সবাদ ছখন অবাদ ছখন ইষ্টৰ পেশী ইষ্টৰ দুটা অবাদ ছখন মানে দুই ধৰণে হয় ইষ্টৰ দেহত হ'ব আৰু তোমাৰ কি হয় পেশী কোষত হ'ব আৰু সবাদ ছখনটো হ'ব উদ্ভিদ আৰু উচ্চ স্তৰীয় প্ৰাণীৰ ক্ষেত্ৰত হ'ব কি বুলি ক'লোঁ তোমাৰ অবাদ ছখনটো কিহত হ'ব অবাদটো হ'ব তোমাৰ ইষ্টৰ কিনন প্ৰক্ৰিয়াত হ'ব ইষ্টৰ দেহৰ কিনন প্ৰক্ৰিয়াৰ জৰিয়তে হ'ব আৰু তোমাৰ কি হ'ব পেশী কোষত হ'ব সাধাৰণতে পেশী কোষত অক্সিজেন লাগে এতিয়া অক্সিজেনৰ কথাখিনি আহিম তাৰপিছত তোমাৰ সবাদ ছখন আহিব কিহত আহিব তোমাৰ উদ্ভিদ আৰু উচ্চ স্তৰীয় প্ৰাণীৰ ক্ষেত্ৰত আহিব এতিয়া ছখনত কি হ'ব তোমাৰ ছখনত সাধাৰণতে কি হয় তাত আমি যিটো গ্লুক'জ আমি খাওঁ বা কাৰ্বহাইড্ৰেট আমি খাওঁ কাৰ্বহাইড্ৰেটৰ সংকেতটো কি আছিলে বা গ্লুক'জৰ সংকেতটো কি আছিলে C6H12O6 কোৱা কি আছিলে C6H12O6 ঠিক আছে সেইটো হ'ল গ্লুক'জ বা আমি কাৰ্বহাইড্ৰেট বুলি ক'ব পাৰোঁ সেই গ্লুক'জ বা কাৰ্বহাইড্ৰেটটো সাধাৰণতে আমি বাহিৰৰ পৰা আমি গ্ৰহণ কৰোঁ সিমানতে অকল সেই গ্লুক'জ বা কাৰ্বহাইড্ৰেটটো আমি শক্তি হিচাপে নহয় মানে তাৰ আৰু নেক্সট ষ্টেপ আছে তাৰ পিছৰ এটা পৰ্যায় আছে সেই পিছৰ পৰ্যায়টো তোমাৰ এই ছখন প্ৰক্ৰিয়াই হেল্প কৰে বা ছখন প্ৰক্ৰিয়াৰ দ্বাৰা শক্তি উৎপন্ন প্ৰক্ৰিয়াটো সংঘটিত হয় এতিয়া গ্লুক'জ বা কাৰ্বহাইড্ৰেট তোমাৰ 6টা কাৰ্বনযুক্ত অণু হয় ঠিক আছে 6টা কাৰ্বনযুক্ত অণু হয় এই 6টা কাৰ্বনযুক্ত অণু তোমাৰ ভাঙি পেলাই তোমাৰ কি হয়গৈ 3টা কাৰ্বনযুক্ত তোমাৰ অণুলৈ ভাগ হয় লাষ্টত গৈ পেলাই এটিপি ফৰ্মেশ্যন হয় এটিপিটো হৈছে শক্তি এটিপিটো কি হয় শক্তি এটিপি কি বুলি ক'লোঁ এটিপিটো হৈছে শক্তি সেই এটিপি ফৰ্মেশ্যন হয় কি হয় এটিপি ফৰ্মেশ্যন হয় এতিয়া সবাদ ছখন আৰু অবাদ ছখন নামৰ ছখনক দুই ভাগত ভাগ কৰিছে অবাদ ছখন হৈছে অক্সিজেনৰ অনুপস্থিত আৰু সবাদ ছখনটো হৈছে অক্সিজেনৰ উপস্থিতিত হয় ঠিক আছে এতিয়া আমি ফাৰ্ষ্ট আমি লৈছোঁ যে অবাদ ছখনটো ইয়াত অবাদ ছখনটোত অক্সিজেনৰ অনুপস্থিতিত হ'ব আৰু অক্সিজেনৰ অনুপস্থিতিত ক'ত হ'ব এতিয়া সাধাৰণতে তোমাৰ কি হয় এইটো হৈছে অবাদ ছখন চোৱা ছখন অবাদ আৰু সবাদ হৈ গ'ল প্ৰথমতে ইষ্টৰ দেহত কেনেকৈ হয় ইষ্টৰ কিন্নন প্ৰক্ৰিয়াটোত আমি এটা অংকন কৰিছোঁ এটা ইষ্টৰ এটা কোষ হয় এইটো কি হয় এটা ইষ্টৰ এটা কোষ এতিয়া ইষ্টৰ তোমাৰ এই বাহিৰ যিটো কোষ পৰক এইখিনি কোষ পৰক ইষ্টৰ যিখিনি কোষ পৰক সেই কোষ পৰকতে তোমাৰ কি হয় কাৰ্বহাইড্ৰেটটো ভাঙি পেলাই তোমাৰ কি হয় গ্লুক'জ অণু ভাঙি পেলাই কাৰ্বনযুক্ত অণুলৈ তোমাৰ বিভাজিত হয় এতিয়া ইয়াৰ পিছৰ ষ্টেজটো ইষ্ট কোষ হয় অক্সিজেনৰ অভাৱত হয় অক্সিজেন নালাগে অক্সিজেন নাথাকে ই কি হয় কি অণু গঠন কৰে তোমাৰ পাইৰুভেট কি হয় পাইৰুভেট গঠন কৰে সেইটো হৈছে চোৱা ইয়াত হ'ল C6H12O6 এইটো ইয়াত আছিলে এই গ্লুক'জ অণুখিনি বা কাৰ্বহাইড্ৰেটটো ভাঙি পেলাই তোমাৰ কি হৈ গ'ল 3টা কাৰ্বনযুক্ত C3H4O3 হৈ গ'ল ইয়াক আমি কি বুলি ক'ম পাইৰুভেট বুলি ক'ম আৰু ইয়াক চোৱা এইটো হ'ল তাৰ পিছৰ পৰ্যায়টো হ'ব ইথানল কি উৎপন্ন হ'ব ইথানল বা এলকহল উৎপন্ন হ'ব তাৰপিছতে তোমাৰ কি হয় শক্তি উৎপন্ন হয় এনাৰ্জি ফৰ্ম হয় ঠিক আছে এলকহল প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াটো হৈছে এইটো এটা কিন্নন প্ৰক্ৰিয়াৰ দ্বাৰা তোমাৰ কি প্ৰস্তুত কৰিব পাৰি এলকহলো প্ৰস্তুত কৰিব পাৰি যেটাক আমি এনাৰ্জি হিচাপে আমি ইউজ কৰিব পাৰোঁ বা এনাৰ্জি হিচাপে ল'ব পাৰোঁ লাষ্টৰ পইণ্টটো কি লিখা আছে চোৱা যে অক্সিজেনৰ অবিহনে কি লিখা আছে অক্সিজেনৰ অবিহনে ইষ্টৰ কোষে গ্লুক'জ ভাঙি ইথানল কাৰ্বন ডাই অক্সাইড আৰু লগতে কি উৎপন্ন কৰে শক্তি উৎপন্ন কৰে অকল তোমাৰ পাইৰুভেট 3টা কাৰ্বনযুক্ত অণু ভাঙি পেলাই 6টা কাৰ্বনযুক্ত অণু ভাঙি পেলাই 3টা কাৰ্বনযুক্ত অণুৱে মানে তৈয়াৰ নহয় ইয়াৰ লগতে কি উৎপন্ন হয় তোমাৰ কাৰ্বন ডাই অক্সাইডো উৎপন্ন কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় লগতে কি হয় অৰ্থাৎ অক্সিজেনৰ অবিহনে অক্সিজেন নথকাকৈয়ে ইষ্টৰ কোষে কি হয় গ্লুক'জ ভাঙি ইথানল কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন কৰে ক্লিয়াৰ হৈছেনে বুজি পাইছানে অ'কে তাৰপিছত আহিলে তোমাৰ কি হয় পেশী কোষতটো একদম ইজি হয় পেশী কোষত চোৱা এইটো হ'ল পেশী কোষত কিন্নন প্ৰক্ৰিয়া হয় ইয়াত কি উৎপন্ন হয় লেক্টিক এচিড উৎপন্ন হয় আমি যেতিয়া বহুত বেছি তীব্ৰভাৱে আমি যেতিয়া ব্যায়াম কৰোঁ বা বেছিকৈ প্ৰয়োজনতকৈ বেছি কাম কৰোঁ তেতিয়া তোমাৰ কি হয় তীব্ৰ ব্যায়াম কৰিলে আমাৰ যিমান এনাৰ্জি আমাৰ লষ্ট হয় এনাৰ্জি আমি যিমান ব্যৱহাৰ কৰোঁ যিমান লষ্ট হয়
সেই অনুপাতে আমাৰ বডিয়ে হয়তো তোমাৰ কি কৰিব নোৱাৰে, এনাৰ্জি প্ৰডিউচ কৰিব নোৱাৰে। কাৰণ আমাৰ বডিত এনাৰ্জি প্ৰডিউচ হ'বলৈ হ'লে বা এনাৰ্জি সৃষ্টি হ'বলৈ হ'লে কি লাগিব, অক্সিজেনৰ পৰিমাণটো বেছিকৈ লাগিব। যেতিয়া অক্সিজেন নাটনি হয় তেতিয়া তোমাৰ ব্যায়াম কৰিলে আমাৰ পেশী কোষত কি হয়, কি উৎপন্ন হয় যে লেক্টিক এচিড উৎপন্ন হয়। যিটো লেক্টিক এচিডৰ সংকেতটো হৈছে এইটো চি, কাৰ্বন কেইটা আছে 1 2 3টা, ঠিক আছেনে? লেক্টিক এচিডৰ এইটো হৈছে সংকেত। তাৰপিছত এতিয়া চোৱা, আৰু লগতে কি উৎপন্ন হ'ব, 2টা ATP উৎপন্ন হ'ব। এই ATPটোৱে হৈছে শক্তি। তীব্ৰ ব্যায়ামৰ সময়ত পেশী কোষত কি হয়, তীব্ৰ ব্যায়ামৰ সময়ত পেশী কোষত অক্সিজেনৰ যোগান কম হ'লে, অক্সিজেন যেতিয়া কম হয়, অক্সিজেন কিন্তু থাকিব, গ্লুক'জৰ আধৰুৱা ভাঙোনৰ ফলত লেক্টিক এচিড আৰু শক্তি উৎপন্ন হয়। ইয়াৰ ফলত পেশীত সংকোচন বা বিষ অনুভৱ হয়। বেছিকৈ কাম কৰিলে আমাৰ কি হয় যে বেছিকৈ তোমাৰ কি হ'ব পাৰে, বিষ অনুভৱ হ'ব পাৰে। সেইটো কিহৰ কাৰণে হয়, আমাৰ প্ৰপাৰ আচলতে কি হয়, আমাৰ বডিত কি হৈ যায়, লেক্টিক এচিড ফৰ্মেশ্যন হৈ যায়। লেক্টিক এচিড যদি বেছিকৈ ফৰ্মেশ্যন হৈ যায় তেতিয়াহে আমাৰ বডিত কি হয়, সাধাৰণতে বেছিকৈ বিষ অনুভৱ হোৱা দেখা যায়। এতিয়া আমি 2টা ধৰণে বুজিলোঁ, এটা হ'ল ইষ্টৰ কিণ্বন প্ৰক্ৰিয়াত হয় আৰু আনটোত হ'ল পেশী কোষত হয়। এটাতো একেবাৰে অক্সিজেন নাথাকে ইষ্টৰ কিণ্বন প্ৰক্ৰিয়াটোত, আৰু এটা তোমাৰ পেশী কোষত তোমাৰ কি হয়, লেক্টিক এচিড ফৰ্ম হয়। তাত কিন্তু অক্সিজেন লাগে, কিন্তু সেই তাত শক্তি উৎপন্ন প্ৰক্ৰিয়াটোত অক্সিজেন তোমাৰ কি হয়, কমকৈ থকাৰ কাৰণে তোমাৰ এই লেক্টিক এচিড ফৰ্মেশ্যনটো হয়। এতিয়া চোৱা পৰ্যায় হিচাপে 2টা ধৰণে চোৱা, এইটো হ'ল কাৰ্বনযুক্ত গ্লুক'জৰ প্ৰথম পৰ্যায় গ্লাইকলাইচিছ বুলি কয়। গ্লাইকলাইচিছ পাইৰুভেট, এটাত পাইৰুভেট হ'ব, এফালে তোমাৰ আৰু শক্তি উৎপন্ন হ'ব। এই 2টা প্ৰক্ৰিয়াত আমি এনেকৈ কৈ 2টা ভাগত ভাগ কৰি দিয়া হৈছে। ইয়াৰ পিছত আহিব কি, সবাত শোষণ। ঠিক আছে, নেক্সট ক্লাছত আমি সবাত শোষণটো আলোচনা কৰিম। অ'কে।